जागायबाय आं खोनानो मोनदों बे सनितपुरावबो माखासे सोरबा नांगोलनि सावगारियाव कन्टेस्ट खालामनो फैदों होननानै दा बेवहाय जोंनि राजखान्थिया गाव हारसिंनो गसंनो हानायनि थासारि फैथ'वाखै जेला गामि थिसननाया जाजोबगोन समस्थिया जाजोबगोन अब्ला जों गावनि बायदि राजखान्थिखौ खालामगोन नाथाय दिनैनि समाव जि राजखान्थिनि थासारि दङ बियो बिजेपि एजिपि इउपिपिएल लोगो नांनानै जों आसामाव सरकार सालायगासिनो दङ बिथांमोननि माखासे मददजों बिथांमोननि मोजां साननायजोंसो जोंनि हानि जेंनाया जोबगोन जोंनि गामिनि जेंनाया जोबगोन जोंनि ओनसोलफ्राव एनडिएर जिবিলাক प्रार्थी বিজেপি এজিপি আৰু ইউপিপিএলৰ প্ৰাৰ্থী সেই সকলৰ কাৰণে খুব এটা ফেভাৰেবল এটা পৰিৱেশ এতিয়া দেখিবলৈ পাইছোঁ ইয়াৰ মূল কাৰণটো হৈছে যোৱা 10টা বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিখিনি আঁচনি যিখিনি চিন্তাধাৰালৈ ভাৰতবৰ্ষখন আগুৱাই নিছে ইয়াত ভাৰতবৰ্ষৰ সকলো নাগৰিকে আজি প্ৰধানমন্ত্ৰীৰ প্ৰতি এটা মৰম প্ৰধানমন্ত্ৰীৰ এটা সন্মান আজি আহিছে আৰু তেখেতে সকলোৰে মনটো জয় কৰিব পাৰিছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া দায়িত্ব লোৱাৰ পিছত অসমখন ভাৰতৰ ভিতৰত 5খন উন্নত ৰাজ্যৰ ভিতৰত এখন হিচাপে গঢ় দিয়াৰ কাৰণে যি চিন্তাধাৰা লৈ কাম কৰিছে ইটো সকলো ৰাইজে দেখিবলৈ পাইছে আজি অসমখন ভাৰতৰ ভিতৰতে এটা শান্তিৰ ৰাজ্য হ'বলৈ গৈ আছে যোৱা 3টা বছৰত কোনো ধৰ্ণা নাই ৰেলী নাই কোনো মৃত্যু নাই বোমা বাৰুদ একো নাই খুব ভাল পৰিৱেশ
আনপিনেদি অৰ্থনীতি উন্নয়নৰ বহুত ভাল কাম চলি আছে অৰুণোদয় আঁচনিৰ পৰা বিভিন্ন আঁচনি দিছে যাৰ দ্বাৰা দৰিদ্ৰ পৰিয়ালবিলাকে আজি অৰ্থনৈতিকভাৱে আগুৱাই যাবলৈ খুব এটা সুযোগ পাইছে জাতি জনগোষ্ঠীৰ সমস্যাবিলাকো সমাধান হৈছে গতিকে এনেকৈ এটা পৰিৱেশত আজিৰ যিটো নিৰ্বাচন এই নিৰ্বাচনত কোনো এটা এনেকুৱা ইস্যু নাই কোনো এটা এনেকুৱা সমস্যা নাই যিটো নেকি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই টাচ কৰা নাই গতিকে এইখিনি সময়ত আৰু বেলেগ এটা পৰিৱেশ নাই আমাৰ প্ৰাৰ্থী ৰঞ্জিত দত্ত ডাঙৰীয়া বিপুল ভোটত জয় হ'ব ইয়াত কোনো সন্দেহ নাই এইটোতো আৰু প্ৰাৰ্থী বুলি এইটো আপোনালোকে হয়তো নামটো জানা নাছিলে মই এইটো শুনাই নাছিলোঁ তো গতিকে এইটো তেখেতসকলে ভয় কৰিছে যে আমাৰ আৰু চিহ্নটো নোহোৱা হৈ যাব এটা সময়ত চৰকাৰ চলাইছিল আৰু এতিয়া বিটিআৰতো তেখেতসকলৰ কোনো অস্তিত্ব নাই সেইকাৰণে লাষ্ট বাৰৰ কাৰণে অলপ মানুহবিলাক দেখা পাওক বুলি চিম্বলটো কেণ্ডিডেট দিছে কিন্তু তেনেকুৱা নামটো না ৰাজনীতিকত না সামাজিক ফিল্ডত ক'ৰবাত শুনিছে নেকি না কালচাৰেল ফিল্ডত তেনেকুৱা নামটো কোনো শুনাই নাই গহপুৰত কাৰোবাৰ পৰা ভোট পাব নেকি তেখেতে কাৰোতো ভোট নাপায় কোনটো অঞ্চলৰ পৰা ভোট পাব বিপিএ একো ফেক্টৰী নহয় নেকি নাই এতিয়া আৰু চেক্টৰৰ কথাই নাই দূৰতো তেখেতসকলে নাই আৰু তেখেতসকলে আগতে যিখিনি ভুল কৰি থৈ গ'ল বিটিআৰ অঞ্চলতে নাই যদি আৰু গহপুৰ শোণিতপুৰত ক'ৰ পৰা থাকিব এই অঞ্চলৰ ৰাইজৰ মাটি বাৰীৰ সমস্যা আজি সমাধান হৈছে দীৰ্ঘদিনীয়া স্বাধীনতাৰ ৭৫ বছৰ পিছত যিবিলাক সমস্যা আছিলে এই সমস্যাবিলাক আজি সমাধান কৰি দিয়া হ'ল ইয়াৰ পিছত ৰাইজে কাৰ লগত থাকিব তেখেতসকলৰ চৰকাৰ থকা সময়ত বিপিএফ কংগ্ৰেছ চৰকাৰ আছিলে মানুহক 1 বিঘা মাটিও দিব পৰা নাছিলে এই সময়ত গতিকে আজি ইয়াত ৯,০০০ শোণিতপুৰ বিশ্বনাথত ৯,১19টা পৰিয়ালে আজি ভূমিৰ পাট্টা পালে চ' ইয়াৰ পিছত আৰু কাৰ কথা চিন্তা কৰিব কোন দেউৰী হয় কোন কি হয় এইটো আৰু আজিৰ নিৰ্বাচনত নাপাতাই ভাল ইয়াৰ কাৰণে চেমিৰা পাতি ভালকৈ পাতিম থেংক ইউ বিটিআৰ প্ৰধান আহিছে আমাৰ মাজলৈ প্ৰমোদ বড়ো ডাঙৰীয়া আৰু আমাৰ আপচুৰ সভাপতি আহিছে দীপেন বড়ো ডাঙৰীয়া তেখেতৰ সতীৰ্থসকল আহিছে বড়ো ৰাইজক 14 চনৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শাসনৰ বাঘজৰী হাতত লোৱাৰ পিছত মই যদি গহপুৰলৈকে চাওঁ গহপুৰৰ বড়ো অঞ্চলৰ ডেভেলপমেণ্ট গহপুৰলৈ নিৰ্বাচনী সজাগতাৰ কাৰণে আমাৰ বিটিআৰ প্ৰধান লগতে আপচুৰ প্ৰেচিডেণ্ট মন্ত্ৰী চৰকাৰখনে কি কৰিছিল সেইখিনিৰ ওপৰত আজি বিতংভাৱে বুজোৱা হৈছে আৰু 100% গহপুৰ বড়ো ৰাইজে বিজেপিত ভোট দিব जितु इउनिफर्म सिभिल कोड बिनि सायाव नोंथाङा मा बुंनो सानो जे जोंनि रायजो राजाफोरनि थाखाय आसामनि थागिबिफोरनि थाखाय बे सांग्रांथि जागोन इउनिफर्म सिभिल कोडआ आन्डार डिसकासन दङ बेयो दाबो कमप्लिट जायाखै आरो बेबायदि जि मोनसे पलिसि बा नीति भारतनि पार्लियामेन्टआव आसामनि एसेम्ब्लियाव जेलानो बे पूर्णांग पर्यायनि डिसिसन जागोन बा सावरायनाय जागोन बिनि सायाव जोंनि मतामतखौ होगोन आरो दुलाराय बर' फरायसा आफादा बर' हारिनि रायजो राजानि जातीय रैखा आरो स्वाभिमाननि थाखाय खहा जानाय कुनु बाथ्राखौ जोङो सापर्ट खालायाखै जायफोर मोजां नीति सरकारनि जों वेलकाम खालामदों आरो इस्यु आरो एजेन्डानि सार्थआव एबसुआ रायजो राजाजों थादों रायजो राजानिखौ जोङो सिबिलांगोन आरो बेखायनो इउसिसि मेटारा दिनै गैथ'वा बिसायख'थि जोबखांनायनि उनाव बिनि सायाव प्र'स एन्ड कन्स बिनि पलिसि आरो बिनि गासै बेबस्थानि सायाव जों गुवारै आरो गोथौयै इन्टेलेक्सुवेलजों जों सावरायगोन गोजोन्थों